West Karbi Anglong Congress abitung atu mukro long an pini pale damsi kedam tang phai kuni ni phai ingkoi ra hiniar ni thengpi kang hotum lapen ingnam rai kom sai khiatum angbong heli kachi abdur jok pini alang litum penta adim an pale damlo labang so kahumri dam hut kachi tong dun nijang Karbi Anglong Congress samai phu sing teron agosini hi sotro teron kareng thangchupi lapen kaprek Congress asongja potum ta chetong dun Perangke atuma phan kapachini do natengke kupia pot se Meghalaya administration atum Assamate Karbi Anglong arlo nanglu choksi towarang bong amat police camp CBC towar patong thiblu pita Karbi Anglong Autonomous Council CM Dr. Tuliram Rong Hanglapen Assam Chief Minister Himanta Biswa Sarma phan karjupa dupot আমার যেহেতু 1951 সনত ভাৰত চৰকাৰে সীমা নিৰ্ধাৰণ কৰা হৈছে এতিয়া মেঘালয় অসমৰ মাজতে আছিল তেতিয়া এই অসমৰ মাজত এতিয়া কেন্দ্ৰীয় চৰকাৰে সীমা নিৰ্ধাৰণ কৰা মতে আমাৰ সেই সীমাতে থাকিব লাগিব আৰু সদায় থাকিব লাগিব আৰু অনুৰোধ কৰিছো আৰু অসম চৰকাৰে এইটো চিন্তা কৰিব লাগে যে যাতে অসমৰ চৰকাৰৰ অসম ৰাজ্যৰ মাটি যাতে 1 ইঞ্চি যাতে মেঘালয়ত আমি দিব নোৱাৰো এই কথাটো চিন্তা কৰিব লাগে আজি দুৰ্ভাগ্যজনক যে আজি স্পটত আমি আজি দেখা পাইছো যে মেঘালয় পুলিচে মেঘালয় গৃহ বিভাগে কিন্তু আমাৰ অসমৰ মাটি 2 কিলোমিটাৰ বাউণ্ডাৰীৰ ভিতৰত আহি ইয়াত কেম্প পাতি আছে কিন্তু আমাৰ অসমৰ পুলিচবিলাকে বৰ্ডাৰত নাথাকি 2 কিলোমিটাৰ ভিতৰতহে ইয়াত কিবা কি কেম্প দিয়া হৈছে এইটো কিহৰ কাৰণে যে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ যি বুজাবুজি চুক্তি হৈছে গিভ এণ্ড টেক পলিচি এই গোপন বুজাবুজি গিভ এণ্ড টেক পলিচি সেই কাৰণে আমাৰ মাটি কাৰ্বি আংলং আৰু অসমৰ মাটি 2 কিলোমিটাৰ আঁতৰত আজি আমি পিছুৱা হ'বলগীয়া হৈছে Asinon Prabdin pen Meghalaya police atum aphichiroisi Meghalaya la pen Karbi Anglong a hoya diman kachedam thuji aphanta kachinipon পহলধাৰী ইয়াত আছে হেতৰ দুৰ্ভাগ্য নাই যে হেতক আহি পেলাই থৈ গৈছে ইয়াত থকা মিলিটাৰী হক কাৰেণ্ট নাই কিবা নাই চলাৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু আজিলৈকে ব্যৱস্থা কৰা নাই আজি 22 তাৰিখ ঘটনা হোৱাৰ পিছত আজিলৈকে ইয়াত কোনো ব্যৱস্থা নাই গোটেই অসম চৰকাৰ গৃহ বিভাগে এইটো একদম পুৰা অৱহেলা কৰিছে গোটেই আশা কৰিছোঁ যে আগন্তুক যে কাৰ্বি আংলং আৰু অসমৰ মাটি যাতে 1 ইঞ্চি যাতে সিফাল টিফাল হ'ব নোৱাৰে সেইটো অলপ আমি পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে ষ্ট্ৰংভাৱে আমি সিদ্ধান্ত লৈছোঁ ভৱিষ্যত যাতে এইটো হ'ব নোৱাৰে আৰু যিসকল ইয়াত স্থানীয় ব্যক্তিবিলাক যাতে এইটো যিসকল ইয়াত গছ গছনিবিলাক কাটি তহিলং কৰিছে সেইটো চুৰ এইবিলাক বন মাফিয়াবিলাকক অতি সোনকালে শীঘ্ৰে এইবিলাক তদন্ত কৰি সিহঁতক কঠোৰ শাস্তি বিহা কৰিবলৈ কাৰণে আমি অসম চৰকাৰক কাৰ্বি আংলং সাহিত্য পৰিষদ মই অনুৰোধ কৰিছোঁ Jirikin Dengpen Samsung Inti Karbi Anglong Live